ধেমালি Was it the voice? Was it the fire burning? And welcome to my YouTube channel Dhirajvlogs. Dhirajvlogs le swagatam aji eta bom biya video loi gaisu apnaloke pura sabo boli asha koilu guys aru okhome biya kon kare dhore pata aru apnalok dekhu aso video ekdom agaloke sai ra bom video guys ami bags gla milai asu ibela এইবিলাক আছে দৃশ্য আৰু গাইস অসমীয়া বিয়াখন কেনে ধৰণে পাতা আৰু আপোনালোকক দেখুৱাই আছো সম্পূৰ্ণ বিয়াখন দেখুৱাই আছো মানে আপোনালোকে চিনি পাব আমাৰ যি বেলাঘৰ যি ৰান্ধনী আছিল ডেছক্ৰিপশ্যনৰ পৰা লিংক থাকিব আপোনালোকে চাই ল'ব ৰান্ধনী কোনটো আজি আপোনালোক দেখুৱাই আছো সেইজন ল'ৰাৰ বিয়া আজি গতিকে আপোনালোকক দেখুৱাই আছো দৰা বুঢ়াখন দেখুৱাই আছো পুৰা ব্যস্ত আছে এইফালে দৰা বুঢ়া অনুভৱ কেনেকুৱা আৰু ভিতৰত গৈ আপোনালোক দেখুৱাই আছো আৰু ভিডিঅ'টো চাই থাকক আৰু পুৰা কাম কৰাত ব্যস্ত লাগি থাক একদম কোনো মানুহ নাই অকলে মই ভিডিঅ' বনাই আছো গাইছ দৃশ্য আৰু আপোনালোকে চাই যাওক আৰু দেৰিকৈ মানুহ হ'ব আৰু আপোনালোকক দেখুৱাই আছো পিঁয়াজ জুচ কেনেকুৱা ঠিক আছে অ'কে একদম ভোজ মেন গতিকে গাইছ আপোনালোকক ভোজ দেখুৱাই আছো ভোজ আনি এইবিলাক কিবা কিবি আৰু তৰকাৰী বনাই থৈ দিছে এইবিলাক দেখি এইবিলাক মাছ কিবা কিবি আৰু এইফালে দেখি ভাত চাত বহাই থৈ দিছে কেনে অনুভৱ আজি বিয়া বঢ়িয়া দৰা কি হয় দৰাৰ মই ককাই দিওঁ ককাই একদম তামান ব্যস্ত আছে এইবিলাক দৰা ককাই দিওঁ কেনে অনুভৱ আজি তামান ব্যস্ত নহয় সুন্দৰ অনুভৱ আমাৰ সৰুৰ ভাই যাতে বিয়াখন সুকলমে পাৰ হৈ যায় তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ এইখিনি আৰু একদম তামান ব্যস্ত আছে আৰু আপোনালোকে দেখুৱাই আছো আৰু পুৰা একদম চব্জি কটাত ব্যস্ত হৈ আছে ৰাতিপুৱাৰ দৃশ্য গাইছ একদম চবফালে কাম মানে কামতে ব্যস্ত ফালে ইফালে দৰা দেউতাক হয় মোৰ শ্ৰদ্ধাৰ ছাৰ আৰু আজি অনুভৱ কেনেকুৱা এই বহুত ভাল লাগিছে গতিকে প্ৰভুৱে আজি বস্তুটো ভালে কুশলে খেদাই আজি যিবিলাকৰ কাষ্টমাৰ আছে সকলোৰে ভালে কুশলে যাব প্ৰভুৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে আজি দিনটো সকলোৰে কাৰণে ভালে কুশলে পাৰ হওক যাতে কামনা কৰিছোঁ ঈশ্বৰৰ ওচৰত আৰু ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ যাতে ভালে কুশলে ৰাজকৰ্তাৰ যিটো মনৰ আশা ল'ৰাৰ যিটো মনৰ কল্পনা এই ঘটনা দৰাক লগ পালো দৰা আজি অনুভৱ কেনেকুৱা টোপনি বিয়া ভাল লাগি আছে মনে তাকে নহয় কি ক'ব ভাল লাগে তুমি বুঢ়ামুনি হ'ব গাইছ আজিৰ পৰা একদম আমাক পাৰিব আৰু কেইকেজিমান হ'ব সি 80 কেজিমান হ'ব গাইছ চাহ লোৱাত ব্যস্ত বিয়া ৰান্ধাত ব্যস্ত আছে কাৰণ মই গা পা ধুৱাই নাই যোগাৰ দিছে আমি পালে চেষ্টা কৰোঁ ভাল বুলি ভাল হ'ব আপোনালোকক দেখুৱাই আছো কি বাৰু কি চাই থাকক আৰু বিয়া মানে আৰু বিয়া আৰু দুহাতে লিখি ললো তোমার নাম কোনে ওনে দেখা কয়ে কাহলে যাম মরমে আদরি লবা অভিমান লাজে তোমালে সাম তোমারে বুকুতে জিয়া লাজে ইয়াৰ পাছত যাই এই ভোজ ভাত খাই পেলাই কি কৰোঁ আপোনালোকক দেখুৱা সম্পূৰ্ণ হ'ব আৰু আপোনালোকে পুৰা ভিডিঅ'টো চাই যাব আৰু চালি ভাত খাব ওলাইছোঁ এতিয়া ইফালে দিকে মহানাম আছে এইবিলাক আৰু পুৰা একদম ভাত দি থৈ গ'ল গাইছ আৰু আমি এতিয়া খাই আছোঁ আৰু আপোনালোকে চাই ল'ব ইয়াৰ পাছত আকৌ মিলাম কেনে ভাল দি
কেনে লাগছে নে ভাগৰ লাগিছে হা ভাগৰ লাগছে একো নাই যাব ওলাইছে আৰু কইনা ঘৰত আপোনালোকক দেখুৱাই আছো একদম বিন্দাছ ধুনীয়াকৈ চাই যাওক আৰু দৰা একদম ভয় নকৰিবি বিন্দাছ চাই থাক দৰা ওলাই গেল আৰু দৰা এতিয়া আৰু চাই থাক হাঁহি এতিয়া হয় নহয় মন নামাৰিবি একদম Dhiraj juice দেখিলি একদম কইনা ঘৰ আৰু কইনাক দেখুৱাই আছো আৰু ধুনীয়াকৈ দেখুৱাম আপোনালোকে পুৰা চাই থাকক পুৰা আমাৰ চেঙেৰা সন্থাটো আমি উইনগাৰত দি আছো আৰু আপোনালোকক দেখুৱাই আছো গাইছ কইনা ঘৰ আহি পালোঁ আৰু ফুট কামাৰ ব্যস্ত লাগি গ'লো আমি গাইছ আপোনালোকে চাই থাকক মজা ঘৰ গাইছ কইনা ঘৰ ধৰা ঘূৰি আহি আছে গাইছ মই যদি ক'ত পাম ধীৰাজ ব্লগাৰ
অৱস্থা নোহোৱা হৈ গ'ল ইয়ে চাও কাম নাই যোৱা মাজত আপোনালোকক দেখুৱাব কৈ আছো কইনাৰ ঘৰ মানুহবিলাক আপুনি তাতে কইনাৰ ঘৰত আহি অলপ উদ্ভণ্ডালি মাৰোঁ আৰু ইয়াতে সোমাই আৰু ভিডিঅ'টো বনাই আছোঁ আৰু অলপমান সময় সেনেকৈ ঘৰত যাম আৰু আপোনালোকৰ চাই দিব ভিডিঅ'টো তামোলো খাই আছোঁ মানে এয়া কৰি আছোঁ আৰু ইয়াতে আহি অলপ উদ্ভণ্ডালি মাৰি আছোঁ ইয়াতে উঠ ত'ত ঘূৰি আৰু ডিছলাইক তাৰমানে ৰাতি বিয়াখন গেলে নে কি কৰি আছিল যি ঘুমতিত আছে আজি মই নসাজে নিজকে চাওঁ দুহাতে লিখি ললো তোমাৰে নাম কোনে কোনে দেখা কৈয়ে কাষলে যাম মৰমে আদৰি ল'বা কইনা ঘৰত আহি অলপমান টাউৰি ঘূৰি ফুৰি আছোঁ মানে কি আৰু এতিয়া ৰাতিপুৱা হৈ গ'ল গতিকে কইনা নিব লাগে আৰু বিদ্যাস চেঙাপথাৰত যাব লাগে এই আৰু মানে ভালদৰে মানে দেখুৱাব নহ'লে মানে ইমান টোপনি ধৰিছিল মানে ৰাতি সেইকাৰণে মানে ভালদৰে নেদেখালোঁ ভালে চাব দে ৰে 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 সকলোকে গুড মৰ্ণিং দিলোঁ আৰু এতিয়া কইনা আমি চেঙাপথাৰত নিব লাগে তাৰপিছত কিবা কিবি কৰিব লাগে তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ তাতে গৈ কি কৰে আপোনালোকক সকলোবিলাক দেখুৱাই আছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই যাওক এইখিনিয়ে ক'লোঁ আৰু তাৰ ঘৰতে আৰু দেখুৱাই আছোঁ একদম কইনাজনে আৰু ৰাতি আৰু আহিলা আৰু তাৰপৰা চাই দেখুৱাই আছোঁ মই কি আছো কইনা টিপছ আছে এইগিলা ঘূৰা বঢ়িয়া এইটো দৰা আমাৰ শেষ হোৱা নাই ভিডিঅ'টো মানে ৰাতিপুৱা টোপনিৰ আলজালত মানে ভিডিঅ'টো ভালদৰে শেষ কৰিব পৰা নাই গতিকে গাইজ ভিডিঅ'টো কেনে পালে কমেণ্টত জনাব এখন অসমীয়া বিয়া কেনেধৰণে পৰিচালনা কৰা হয় গোটেইখিনি মানে অলপ মানে হ'লেও মানে আপোনালোকক দিব খুজিলোঁ মানে অলপ হ'লেও জ্ঞান মানে দিবলৈ খুজিলোঁ অসমীয়া বিয়াত কেনেধৰণে কৰা হয় বেলেগ বিয়া দেখা নাই বাৰু মই অসমীয়া বিয়াই খাই পাইছোঁ আৰু অসমীয়া বিয়াৰে এটা ব্লগছ বনাই দিলোঁ সৰুকৈ যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই পাৰে তেনেহ'লে ছাবস্ক্ৰাইব মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাওঁ জয় আই অসম